আজি হৈছে মহা শিৱৰাত্ৰি আৰু মোৰ ফালৰ পৰা সকলোকে হেপী শিৱৰাত্ৰি। আৰু এতিয়া 7টা বাজিছে, মোৰ কাম বন কৰি হৈ গ'ল আৰু চাকি বন্তিও জ্বলালোঁ ধুনীয়াকৈ ঘৰতে। আৰু এতিয়া যাম মন্দিৰলৈ, অকণমান দেৰিকৈ যাম, মানে 8:30 মান বজাত যাম। আৰু তেনেহ'লে এতিয়া মই ৰেডি হৈ লওঁ আৰু আইনকো ৰেডি কৰি লওঁ, আপোনালোকক একদম ডাইৰেক্ট ৰেডি হৈ লগ পাই আছোঁ। হেল্ল' এভৰিৱান, আৰু ৰেডি হৈ গ'লোঁ, এতিয়া যাওঁ মন্দিৰলৈ। আৰু আইনো ৰেডি হৈ গ'ল, ময়ো ৰেডি হৈ গ'লোঁ। এতিয়া 8:30 বাজিলে, মন্দিৰত পূজা দি আহোঁ, তাৰপিছত দেখাই থাকিম ভিডিঅ'টো শেষলৈকে চাই। আৰু পূজা বুলি আজি শাৰী পিন্ধি লৈছোঁ, কেনেকুৱা লাগিছে কমেণ্ট কৰি এবাৰ জনাব। আৰু ইছু আয়ান দুইটা ৰেডি হৈ গ'ল মন্দিৰ যাবলৈ ন নকৰি যা। ক'ত যাম এতিয়া আমি? মন্দিৰ আহি আছোঁ মন্দিৰলৈ, একদম খোজকাঢ়ি আহিছোঁ। আৰামছে বৰ্ষা ধুনীয়াকৈ ৰেডি হৈ আহিছে আৰু আগত দিদি ৰখি আছে। চলো মন্দিৰ চলো। আৰু আহি পাই গ'লো সি মন্দিৰ, ভাইয়াকে সাথ तीनों। চাকি বন্তি জ্বলাই ওলাই আহিলোঁ আৰু এতিয়া ওচৰতে আৰু এটা মন্দিৰ আছে আমাৰ কলনীতে, তাত যাওঁ, তাতো চাকি জ্বলাই আহিম, কাৰণ ভাল লাগিব আৰু মনটো ভাল লাগে। আৰু মন্দিৰৰ পৰা ওলাই আহিলোঁ, প্ৰসাদ খাই আহি আছোঁ। और मंदिर में जाएंगे चलो। আহি গ'লোঁ এইটো মন্দিৰত, এতিয়া সেৱা কৰি লওঁ, ইয়াতো চাকি বন্তি জ্বলাই লওঁ। এতিয়া বাচ্চাকেইটা পূৰা খেলাত ব্যস্ত মন্দিৰত আহি। হৈ গ'ল পূজা। A few moments later. আৰু আহি দোকান পালোঁ, এতিয়া ইমান গৰম পৰিছে মানে আইচক্ৰীম খাই লওঁ, দোকানত আহিছোঁ এতিয়া। আইচক্ৰীম মিল গয়া ये सबका आइसक्रीम अभी खा लेती हूँ। आइसक्रीम खा लो, बहुत गरम आज माने। और आज भैया ने पार्टी दिया, आइसक्रीम पार्टी। ये भैया আৰু আহি ৰুম পাই গ'লোহি, একদম বহুত ভাগৰ লাগিছে, কাৰণ আজি ইমানে ৰ'দ দিছে, মানে তাতে খোজকাঢ়ি গৈছিলোঁ আৰু ৰাতিপুৱা একো খাই যোৱা নাছিলোঁ, সেইকাৰণে এতিয়া চাহ একাপ খাই লওঁ, তাৰপিছত খিচিৰি বনাম। আজি যিহেতু শিৱৰাত্ৰি, সেইকাৰণে খিচিৰি খাম আজি। কাপোৰ কানি চেঞ্জ কৰি লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। আৰু মই বনাই আছোঁ এতিয়া পনীৰ চব্জি, আৰু এয়া হৈছে পিঁয়াজ, বিলাহী, আদা নহৰু পেষ্ট, মানে সেইখিনি পেষ্ট বনাই থৈছিলোঁ। এনেকৈ বনালে মানে খাই বেছি ভাল লাগে। আৰু এইপিনে আছে পনীৰ আৰু মটৰ। আৰু ইয়াৰ পেষ্টখিনি পূৰা ফ্ৰাই হৈ গৈছে, এতিয়া ইয়াতে দি দিম মটৰ, কেঁচা মটৰ। ধুনীয়া কালাৰ আহিছে একদম পূৰা। আৰু ইয়াতে দি দিম এতিয়া পনীৰ। পনীৰখিনি ফ্ৰাই কৰি ল'ব পাৰে, কিন্তু মই ফ্ৰাই কৰা নাই, ডাইৰেক্ট দিছোঁ এনেকৈ খাই ভাল লাগে মোৰ। এইখিনি অলপ টাইম ফ্ৰাই কৰিব লাগিব। আৰু মোৰ পনীৰ একদম গ্ৰেভি ৰেডি হৈ গ'ল, অকণমান পানীটো শুকালেই মানে বন্ধ কৰি দিম। আৰু এয়া আমাৰ মটৰ পনীৰ ৰেডি। আৰু খানা পিনা বনাই হৈ গ'ল, এয়া বহি লৈছোঁ খাবৰ কাৰণে। ইচিতা আৰু আয়ান কলিজা শুলে, আয়ান শুলে। এতিয়া আমি খাবলৈ বহি গৈছোঁ। আইটেমকেইটা দেখাই আছোঁ কি কি আছে আজি। খিচিৰি আৰু এয়া পনীৰ, মটৰ পনীৰ, চাটনি, আচাৰ আৰু পনীৰ চব্জি, এনেকৈ খাওঁ আৰু আজি ন শিৱৰাত্ৰি বুলি। A few moments later. হেল্ল' এভৰিৱান, আৰু দুপৰীয়া খিচিৰি খাই মানে ভিডিঅ' কৰা নহ'ল, আৰু মানে অলপ ৰেষ্ট কৰিলোঁ। আৰু এতিয়া সন্ধিয়া সময় হ'ল, আৰু আজি যিহেতু শিৱৰাত্ৰি হয়, সেইকাৰণে মন্দিৰত ভাণ্ডাৰা আছে, তালৈ যাওঁ। আৰু আজি খানা পিনা তাতে হ'ব আৰু মন্দিৰতে। আৰু এতিয়া সন্ধিয়া 7টা বাজিছে, এতিয়াই যাওঁ, মানে 7টাৰ পৰা ষ্টাৰ্ট হ'ব বুলি কৈছিলে, সেইকাৰণে লাহে লাহে গৈ থাকোঁ। আৰু পূৰা ৰেডি হৈ গ'লোঁ, এতিয়া গৈ থাকোঁ। আৰু লগৰ কেইজনীও যাব, চব একেলগে যাম, আৰু দেখাই থাকিম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু উঠি গ'লোঁ বাছত, নগৈছা বহুত দিনৰ মূৰত বাছত দিছোঁ, আৰু বাছত উঠি ভাণ্ডাৰা খাব যাম, ভাণ্ডাৰাত যাম। ইমান ফেচিলিটি বাছত নিবও আহিছে আৰু থৈও যাব বাছত। আৰু বাছত গৈ আছোঁ, এতিয়া মন্দিৰলৈ গৈ আছোঁ, আৰু দেখাই থাকিম, চাই থাকিব। চলো পাই গ'লোহি মন্দিৰ, এইপিনে পূৰা ধুনীয়াকৈ সজাই থৈছে, আৰু চব মানুহ আহি গৈছে। আৰু এইপিনে বহি আছে বৰ্ষা, খানাৰ কাৰণে ৱেইট কৰি আছোঁ ন। এতিয়া চিট খালী নাই, খালা বৰ্ষা? পেট ফুল, পুৰা ভিৰ লাগি আছে, আমি খাই ল'লোঁ। A few moments later. আৰু
খাই বৈ একদম আকৌ বাছত ন খানাটো কেনেকুৱা লাগিলে মজা লাগিলে একদম মজা খানা খালোঁ পেট ভৰাই মানে আৰামত বাছত বহিছোঁ একদম ৰুম পাই যাব এতিয়া আৰু বাছ ফুল চাই লওক এইটো আহোঁতে খালী এতিয়া ফুল মানে দুটা বহি গৈছে কিছু আয়ান হয়নে হেল্ল' এভৰিৱান আৰু আহি ৰুম পাই গ'লোহি আৰু আজি ভিডিঅ'টো ইমানটা সামৰি দিছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিল তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তেন্তে আজিলৈ বাই বাই গুড নাইট